নমস্কাৰ, আসসালামু আলাইকুম। টিকলো মিকলো স্কচ ইয়াক নিচিঙিলোঁ, ডাঙৰ হওক বুলি এৰি দিলোঁ। মোৰ লগৰ এজনৰ কাৰখানা আছে, চোফাৰ কাৰখানা। তাত এনে অলপ ফুৰিব আহিলোঁ, চাব আহিলোঁ। তাৰপিছত আৰু আগৰ ফালে ইমান স্কচ বগাইছে। মেঘালয়ত এই বাৰিষা ছিজনত স্কচবিলাক এনেকৈ মানে বহুত হয় য'তে ত'তে। আগতে যেনেকুৱাকৈ আমাৰ গাঁৱত ফুলবিলাক বগাইছিল লাইনৰ তাৰত, ঠিক তেনেকুৱাকৈ হয়। তাৰপিছত লৈ ল'লোঁ স্কচ শাক। 3 প্ৰকাৰৰ স্কচ পায় আচলতে ইয়াত। এইটো কাৰখানা হয়, চোফা বনাই ইয়াত। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে। ইয়াত চোফা মানে বনাই কিনে বিক্ৰী কৰে। স্কচ মই বইল কৰি খাওঁ, বহুত ভাল পাওঁ। তাৰপিছত মানে ফ্ৰাই কৰিলেও ভাজিলেও ভাল লাগে। তাৰপিছত স্কচ লৈ আহিলোঁ। এইটোটা লাইট গ্ৰীণ, এইটোটা ডাৰ্ক গ্ৰীণ। এইটোটা মানে বেছি ভাল লাগে, সোৱাদ বেছি লাগে। এইটোটা বেছি নাপালোঁ, লৈ যায় চাগে মানুহবিলাকে। এটাই পালোঁ, তাকো সৰু। তাৰপিছত বগা, তাৰপিছত অকণমান শাকো ল'লোঁ, মানে স্কচৰ আগ যেনেকুৱা লাউৰ আগ, ঠিক তেনেকুৱা। খোৱাহে কথা এতিয়া। মই বনাওঁ দেই এতিয়া, বাই।